ধাম পিটি দিব চাউনি চাপ চাউনি কৈছিলা মানে এতিয়া ৱাইফে কৈছিলে শব্দটো কিন্তু মই ভালদৰে সেই শব্দটোৰ বিষয়ে ইমান এটা ভাবি চোৱা নাছিলোঁ যে ইমান কথাষাৰ আগবাঢ়ি যাব বুলি। এতিয়া কাক লৈ কৰা হৈছিলে কথাটা? কাক মানে আমাৰ এই ভণ্টিজনী অলপ ধেমালি কৰি আছিলে, সেই তাইকে মানে কোৱা হৈছিলে কথাষাৰ। কিন্তু তাইক কৈছিলোঁ যদিও মানে সকলো এটা জাতিৰ ওপৰত অপমান কৰা হ'ল বুলি মানি লৈছোঁ। সেইবাবে ভুলৰ ক্ষমা বিচাৰিছোঁ। যোৱা এদিন আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু ভিডিঅ'টোত ভণ্টি এজনী আহিছিলে নগাঁৱৰ পৰা বাকী, আৰু এনেকৈয়ে মানে আমি এঠাইলৈ গৈছিলোঁ নৈ কিনাৰত গা ধুবলৈ কাৰণে। তাৰপাছত আৰু সেই তাতে ধেমালি কৰি থকা অৱস্থাতে এটা শব্দ মুখৰ পৰা ওলাই গৈছিল আৰু সেই শব্দটোক লৈ আচলতে সেই শব্দটোৱে বহুতৰ মনত আঘাত সানিছে আৰু মই ভবা নাছিলোঁ ইমানখিনিয়ে হৈ যাব বুলি বা ইমান এটা ডাঙৰ ভুল হ'ব বুলি, আৰু জানি বুজি সেই ভুল কেতিয়াও কৰা নাছিলোঁ। ভুল হৈ গ'ল আৰু সেইবাবে লখিমপুৰলৈ মাতিলে মোক আৰু লখিমপুৰলৈ আহিলোঁ ৰাতিপুৱাই। এতিয়া দুপৰীয়া হ'লহি বাৰু, বহুত সময় লাগিলে আহি পাওঁতে। আৰু ভুল হোৱাৰ কাৰণে সকলো ৰাইজৰ আগত ক্ষমা বিচাৰিছোঁ আৰু কৈছোঁ যে আগলৈ এনেধৰণৰ ভুল কেতিয়াও নহয় আৰু আনকো কম যেন এনেধৰণৰ ভুল কেতিয়াও নকৰে। আৰু তাত যেতিয়া গৈ পাইছিলোঁগৈ এনেধৰণে মানে ধেমালি কৰি থাকোঁতে হঠাৎ মোৰ ৱাইফে জোনমণিয়ে মানে এটা শব্দ কৈ পালে আৰু সেই শব্দটো আচলতে ভুলতে ওলাই গ'ল আৰু জানি বুজি সেই ভুল কৰা নাছিলোঁ আৰু ভবাও নাছিলোঁ যে সেই শব্দটোৱে আপোনালোকৰ মনত ইমান এটা আঘাত সানিব বুলি। আৰু সেইবাবে ভুল হৈছে যেতিয়া ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত। আৰু যোৱাকালিৰ পৰা বহুতো ফোন আহি আছে মোলৈ, মেছেজ আহি আছে। বেয়া লাগিছে মনটো, কাৰণ এনেধৰণৰ এটা যে ভুল হৈ যাব সেইটো ময়ো ভবা নাছিলোঁ। আচলতে ভিডিঅ'টো এডিটিং কৰাৰ সময়তো মই ভালদৰে কথাষাৰ লক্ষ্য নকৰাৰ নিচিনাই হ'ল, যাৰ বাবে নেকি ইমান ডাঙৰ এটা ভুল হ'ল বুলি মই ভাবি লৈছোঁ। আৰু সেইবাবে ভুল যিহেতু কৰিছোঁ আৰু সেইবাবে আপোনালোকৰ ওচৰত ভুল হয় আৰু যিহেতু ভুল কৰি পালোঁ আৰু ভৱিষ্যতলৈ এনেধৰণৰ ভুল নহয়, আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু ভৱিষ্যতলৈ এনেধৰণৰ ভুল কেতিয়াও নহয়, সেয়া আপোনালোকৰ আগত কথা দিছোঁ। আজিৰ পৰা এদিন আগত এটা ব্লগ আপলোড কৰিছিলোঁ মোৰ নিজৰ চেনেলত, আৰু সেই ব্লগটোত মানে আমি নৈ এখনলৈ গা ধুবলৈ গৈছিলোঁ। লগত ভণ্টিজনী আহিছিলে নগাঁৱৰ পৰা বাকী, আৰু আমি এনেকৈ ফূৰ্তি কৰি নিজে গা নমস্কাৰ। আমি সেইবাবে তেখেতক আমি ধন্যবাদ দিছোঁ আৰু এটা আমাৰ কৈৱত্যপ্ৰাণ ৰাইজসকলক অনুৰোধ জনাইছোঁ যাতে এই তেখেতৰ এই ভিডিঅ'টো পুনৰ ছ'চিয়েল মিডিয়াত পুনৰ প্ৰকাশ কৰি তেখেতক যাতে সামাজিকভাৱে ট্ৰল কৰি নাথাকে, এই কথাটো আমি কৈৱত্যপ্ৰাণ ৰাইজসকলক অনুৰোধ জনাইছোঁ আৰু যাতে এই বিষয়টো ইমানতে সমাপ্ত হয় আমি সেইটোৱে কামনা কৰিছোঁ। আৰু আমি কোনো এটা জাতি জনগোষ্ঠীক মনত আঘাত দিব বিচৰা নাই, সেইকাৰণে আমি আহ্বান জনাইছোঁ যে আমাৰ যিসকল আমি খন্তেক সময়ৰ পিছতে আমাৰ যিসকল বিষয়ববীয়া আছে আমি সকলোৰ লগত এই বিষয়ে আমি কথা বতৰা পাতিম আৰু আমি সকলোকে এই আহ্বান জনাইছোঁ যাতে এই ধৰণৰ ট্ৰল কোনো সৃষ্টি নকৰি এটা
তেখেতৰ যিটো ভাৱমূৰ্তি আছে এই ভাৱমূৰ্তি তেখেতসকলক যাতে বজাই ৰাখে আমি সেইবাবে আমাৰ কৈবৰ্তপ্ৰাণ ৰাইজসকলক আহ্বান জনাইছোঁ। আগলৈ এনেকুৱা ভুল নহয় আৰু মই জনা নাছিলোঁ এই শব্দটো যে ইমান মানুহক আঘাত দিব বুলি। হিমালতে গৈছিলোঁ আৰু ইয়াৰ অৰ্থও মই নাজানো ভালদৰে, এতিয়াহে গম পালোঁ যে মানে মানুহৰ পৰা গম পালোঁ যে ইয়াৰ অৰ্থটো কি। সেইকাৰণে আপোনালোকৰ আগত ক্ষমা বিচাৰিছোঁ যে মই ভুল কৰা। আচলতে কৈবৰ্ত বুলি নহয়, অসমত বসবাস কৰা